নমস্কাৰ মীনাক্ষী ৰান্ধনীশাললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গুটি আলু, যিটো মানে আজিকালি খুব ওলাইছে অসমীয়া আলু বুলি কয়। বৰ মজাৰ লাগে খাই, নহয়নে? ফ্ৰাই কৰি খাই ভাল লাগে, এনেও ভাজি খাই ভাল লাগে। এনেকুৱা গ্ৰেভি বনাইছে নাই? আজি মই গ্ৰেভি বনাইছোঁ, খুব ভাল লাগে। আগতেও মই এনেকুৱা ৰেচিপি দিছিলোঁ, কিন্তু আজি মই আকৌ বনাইছোঁ। খাবলৈ এনেকুৱা মজাৰ লাগে, মানে অকণমান বেলেগ টাইপৰ। আপোনালোকেতো বনাইছেই, মইনো কেনেকৈ বনাইছোঁ আহকচোন। মই কেইটামান গুটি আলু বইল কৰি লৈছোঁ। ইয়াত জানো কিমান আছে, পোৱামান হ'ব। মই আটাইখিনি বইল কৰি ল'লোঁ। বইল কৰি ঠিক এইদৰে বাকলি গুচাই ল'লোঁ। আটাইখিনি বাকলি গুচাই ল'লোঁ। আপোনালোকে এইদৰে বাকলি গুচাই ল'ব। বাকলি চাকলিও খাই কিছুমানে। তাৰপাছত মই প্ৰথমতে গ্ৰেভিটো তৈয়াৰ কৰি লওঁ। টাৱা এখন পাতি তাতে অলপমান তেল দিলোঁ। তেল দি পেলাই ইয়াত লৈছোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু বিলাহী, এইখিনিতে মই ল'ম। ইয়াত লাগিব আৰু অকণমান দৈ লাগিব। দৈখিনিতে দিলে বেছি সোৱাদ লাগে, আপোনালোকে নিদিলেও নিদিব পাৰে। কেৰাহীখন পাতি মই তেল অকণমান দি পেলাই গোটা জিৰা অলপমান দিছোঁ। আপোনালোকে গোটা জিৰা নিদিয়ে পাউডাৰ দিলেও হয়। তাৰপিছত আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া দি প্ৰায় 1 মিনিটমান সময় ভাজাৰ পাছত বিলাহীখিনি বাকি দিম। এতিয়া বিলাহীও বাকি দিলোঁ। গ্ৰেভিৰ কাৰণে এয়া গ্ৰেভি বনাব জানেই চাগে আপোনালোকে সকলোৱে, ঠিক এনেকুৱা গ্ৰেভি। তাৰপৰা ইয়াতে মই অকণমান নিমখ ছটিয়াই দিম সোনকালে সিজিবৰ কাৰণে। অলপ নিমখ, অকণমান হালধি দিম, ৰংটো ভাল লাগে। নিদিলেও হয় হালধি, অকণমান সিজাৰ পাছত। এইখিনি আলু মই বইল কৰি বাকলি গুচাই ল'লোঁ এনেকুৱা। তাৰপিছত এইখিনি সিজিছেই, অকণমান হালধি দি অকণমান খৰমৰকৈ ভাজি দিম। হালধি দিলে কালাৰটো ভাল লাগে। অকণমান জলকীয়া গুড়ি মই ইয়াতে দি দিম আৰু ধনিয়া গুড়ি। যিহেতু গোটা ধনিয়া মোৰ নাই, অকল গোটা জিৰাটো দিলোঁ, সেইকাৰণে ধনিয়া গুড়ি অলপ দি দিছোঁ। গোটা নাই, শেষ হৈ গ'ল। তাৰপৰা জলকীয়া গুড়ি অলপমান দি দিলোঁ। জলকীয়া এই কেঁচাকেইটা সিমান জ্বলা নহ'বও পাৰে, নায়েই সেইকেইটা জ্বলা। আটাইখিনি মিক্স কৰি হৈয়ে গৈছে। তাৰপিছত ঠাণ্ডা হোৱাৰ পাছত মই জাৰটোত পিচি ল'লোঁ। ঠাণ্ডা কৰি ল'ব দেই, গৰমে গৰমে নহয়। ইয়াতে দৈও দিলোঁ, তাৰপিছত ধনিয়াখিনিও দি দিলোঁ। আটাইখিনি দি পিচি পেলালোঁ। এইখিনি কি ধুনীয়া হৈছে। তাৰপিছত কেৰাহীখন পাতি অলপমান তেল দিলোঁ। তেলখিনি চাৰিওফালে সিঁচি দিলোঁ, ঘূৰাই মেলি দিলোঁ। তাৰপিছত আলুখিনি ফ্ৰাই কৰি ল'লোঁ। ইয়াতে 5-4 শুকান জলকীয়া দিব পাৰে, কিন্তু মই নিদিলোঁ। যিহেতু শুকান জলকীয়া মোৰ শেষেই হ'ল, নাই আনিবলৈও থাকিল। তাৰপৰা ইয়াতে অকণমান হালধি, অকণমান নিমখ জোখমতে, হালধি নিমখ দি অলপমান ভালদৰে ফ্ৰাই কৰি ল'ব। ইয়াতে মই আপোনালোকে অন্য কিবা দিব কৈছিলে দিব পাৰে। মই মটৰ কেইটামান দি দিম, কেঁচা মটৰকেইটা দিলে ভাল লাগে, সেইকেইটা দিওঁ। আপোনালোকে নিদিলেও নিদিব পাৰে। ভালদৰে মিক্স কৰি ভাজি ল'ম। ভালদৰে ভালদৰে ফ্ৰাই হোৱাৰ পাছত অকণমান কাশ্মীৰ চিমলা মিৰ্চ আধা চামুচহে দিছোঁ, কালাৰটো ধুনীয়া হ'বৰ কাৰণে। তাৰপৰা গ্ৰেভিখিনি বাকি দিম। এইখিনি হৈয়ে গ'ল, বেছি সময় নালাগে, ফটাফট হৈ যায়। গ্ৰেভিখিনি বাকি ভালে এইখিনি জাৰটোত পানী অকণমান মিহল কৰি দিম। এতিয়া অকণমান মিক্স কৰি ভাজি ল'ম। তাৰপিছত জাৰটোত পানী মিক্স কৰি ইয়াতে বাকি দিম। জোখমতে পানী, আপোনালোকে কিমান পানী লাগে আপোনালোকে লৈ ল'ব, সৰহকৈ লয় কমকৈ লয়। জাৰটোত বহুত লাগি আছে নহয়, সেই আটাইখিনি মই ইয়াত যদি আপোনালোকে কাজু দি দিলেহেঁতেন মিক্সিটোত পিছোঁতেই, গ্ৰেভিখিনি পিছোঁতেই কাজু দিলেও বৰ সোৱাদ লাগে। কিন্তু মোৰ কাজু যিহেতু শেষ হ'ল, সেইকাৰণে মই কাজু দিয়া নাই। অকণমান উতলিবলৈ দিম। উতলিবলৈ দিয়াৰ পাছত হৈয়ে গৈছে। ইয়াতে খালি অকণমান মই ওপৰতে গৰম মছলা অকণ দি দিম। গৰম মছলা অকণমান দিলে সোৱাদো লাগে, নিদিলেও বৰ ধুনীয়া লাগে খাবলৈ। কিন্তু মই আৰু অকণমান কচুৰি মেথি, বেছি নহয় অকণমান কচুৰি মেথিখিনি ইয়াত ছটিয়াই দিলোঁ। এইবোৰ নিদিলেও নাই আপোনালোকে, কিন্তু দিলে সোৱাদ লাগে।
তাৰপিছত অকণমান ধনিয়া দিলোঁ, ধনিয়া দি এয়া হৈ গ'ল আৰু এইখিনি হৈ গ'ল। মই গেছ অফ কৰিম এতিয়া। তাৰপাছত কাঢ়ি পেলাম আৰু ভাত খাব হ'ল। ঠিক এইদৰে খাবলৈ বেলেগ টেষ্টি লাগে। আপোনালোকে এইদৰে বনাই মেলি খাবচোন, খাই খুব ভাল লাগে, বেলেগ সোৱাদ এটা লাগে মানে। এনেওতো ফ্ৰাই কৰি আমি আলু খাওঁৱেই নহয় জানো, এনেকৈ বনাইতো খাব লাগে কেতিয়াবা, ৰুটিৰ লগত, লুচিৰ লগত খুব ভাল লাগে খাই, যিহৰ লগতে নাখাই লাগে। গতিকে আপোনালোকে এতিয়া ভিডিঅ'টো চাই বাৰু কেনেকুৱা পাইছে। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আকৌ ছাবস্ক্ৰাইব কৰিবচোন মোৰ চেনেলটো। ছাবস্ক্ৰাইব কৰি সেই ওচৰতে থকা বেল আইকনটো টিপি দিব, তেহে মই এতিয়া ভিডিঅ'বিলাক আগুৱাই যাব। গতিকে আজিলৈ আহিছোঁ, পুনৰ আহিম। নমস্কাৰ।